নমস্কাৰ বন্ধু-বান্ধৱীসকল আজি দেওবাৰ দিনত গোটৰ মিটিং বহিছিলে ইহঁতি গোটৰ মিটিং বহোৱাৰ লগতে ডাঙৰ বেগত কাপোৰ লৈ আহিছে গোটো চলাইছে লগতে বেপাৰো চলাইছে আমাৰ দীপা বাইদেউ এইজনী নতুন ভিডিঅ'বিলাক চাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো টিপি অল কৰি থ'ব নতুনকৈ অহাবিলাকক কৈছোঁ আগতে ছাবস্ক্ৰাইব কৰি থোৱাবিলাকে বাৰু কৰিয়ে থৈছে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আমাৰ মইনা অকণমান ওলাওঁ বুলি জঁপিয়াই দিছে সেইকাৰণে মইনাক অকণমান উলিয়াই দিছোঁ এতিয়া ইহঁতি চাহ খাব আৰু ইহঁতৰ বুইমা মোৰ লগত যাব মই এতিয়া ওলাইছোঁ আমাৰ ST মিটিঙলৈ মাহমৰাত আছে ডিব্ৰুগড় মাহমৰা তালৈ যাম স্কুটি লৈ বুইমাৰ লগত এই চাহ খাইছে গোটৰ মিটিং বহাইছিলে মানে আত্মসহায়ক গোটৰ মিটিং দেই বেলেগ মাইক্ৰ' ফাইনেন্স বা কিবা এনেকুৱা গোটৰ নহয় আত্মসহায়ক গোটৰ মিটিং দেওবাৰে সদায় পতা হয় আমাৰো আছেই আমাৰ গোটটো বেলেগ আমাৰ গোটৰ মিটিং পাছবেলা বহিব মিটিঙৰ পৰা মোৰ ভিডিঅ'বিলাক এনেকুৱাই যি মন যায় তাকে দেখাই যাওঁ আপোনালোকে যাতে ছাপোৰ্ট কৰি যায় তাৰে আশাৰে তেনেহ'লে বোলক গৈ থাকোঁ এইফালে স্কুটি উলিয়াই থৈছোঁ মানে বুইমাহঁতক ৰাখি থৈছোঁ ঘৰৰ পৰা ওলাই আহি বুইমাহঁতক সোমাই আছোঁ মই ঘৰত নাই প্ৰায় মই ঘৰত থকা সময়ত ভিডিঅ' কৰা নহয় অনলাইন নোসোমাওঁ সেইবিলাক গুড মৰ্ণিং বন্ধু বান্ধৱীসকল কি খবৰ মই ৰাতিপুৱাই লাল চাহ এবাতি লৈ লৈছোঁ লগত দুটা বিস্কুট আৰু দুটা মিঠৈ বিস্কুটকেইটা দোকানৰ পৰা আনিছিলোঁ আৰু মিঠৈকেইটা নিজৰ হাতেৰে বনাইছিলোঁ আপোনালোকক দেখাই আছোঁ মিঠৈকেইটা খাবলৈ বহুত ধুনীয়া হৈছে দেই আপোনালোকে কোনোবা খাই যদি আহি যাব আমাৰ ঘৰলৈ ঐ চেক তোমাক চাহ পানী খাবলৈ গৈছিলোঁ আকৌ মিঠৈ বনাইছিলোঁ আহি দিলা বেংজনী কেলৈ কোৱা নাই নি ঐ চেক ৰ'বা দেই মই মিঠৈ বনাইছোঁ চাহ পানী খাবা কি কৰিবা এইখিনি খৰি ক'ৰ পৰা আনিলা ক'ৰ পৰা আনিলা আকৌ এইখিনি ক'ৰ পাৰিবা আনিলা দিব কলিজা খাব নোকৰ পাৰিবা আনা দিব এইখন আমাৰ চেকৰ ঘৰ আৰু চেকে খৰি ফালি লৈছে চেক মুখখন অকণমান দেখাই দিয়ক মই খৰি ফালিছোঁ বেছি নিজে খৰি ফালি লৈছে অকলে থাকে আমাৰ আইতাজনী মই এতিয়া ওলাই আহিছোঁ ওচৰ মানুহ এঘৰলৈ যাওঁ তাত কাম কৰিমগৈ হেৰি টিকিলি থল যাওঁ তুমি কাম লাগি থাকা আহা যোৱা যদি যোৱা মই গৈ থাকোঁ আকৌ ন মানুহ নাই নেকি বাকীখিনি তুমি অকলে আছা ক'লৈ গ'ল মা কি কৈছা হে বুইমাহঁতলৈ আহিছিলোঁ বুইমাৰ লগত কাম এটা আছিলে কিন্তু বুইমা ঘৰত নাই ক'বালৈ ওলাই গ'ল এতিয়া আমি কিজনীয়ে বহি আছোঁ ইয়াত টিকিলি মইনা এজনী আছে আৰু চুমু মই তামোল এডোখৰ খাইছিলোঁ কুমলীয়া তামোল এয়া কুমলীয়া তামোল আমি খালোঁৱে আপোনালোকে খাইছেনে কুমলীয়া তামোল বুঢ়া তামোল শেষ হ'ল বুঢ়া তামোল ইহঁতৰ ঘৰত শেষ হ'ল কিন্তু আমাৰ ঘৰত আছে আকৌ এয়া বহি আছোঁ ইহঁতৰ ঘৰত বুইমাৰ লগত কিবা এটা কাম লাগিম বুলি আহিছিলোঁ কাম মানে এই কামটো কৰিলে দেখিব নকৰিলে নালাগে বাৰু চাবলৈ কি কামনো কৰিম বুলি আহিছিলোঁ আৰু বুইমা নাই কাৰণে এতিয়া বহি আছোঁ বহি পেলাই বুইমা যদি আহি পায় অকণমান দেৰি বহিম যদি আহি পায় কামটো কৰিম আপোনালোকক দেখাম আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব মোৰ পকা মিঠৈ বনোৱা তাৰপিছতে আৰু এইদিনাখনি হেৰি লৈ গৈছিলোঁ কি সোণোৱাল কছাৰী মিটিঙলৈ তালৈ যোৱা ভিডিঅ' বহুত দিনতে বনাই থৈ দিয়া বুইমাহঁতৰ ঘৰতে আৰম্ভ কৰিছিলোঁ তাক দেখাম আপোনালোকে চাব কেনে পালে কমেণ্টত জনাব আৰু নতুনকৈ অহাবিলাকে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ তেতিয়াহে মোৰ ভিডিঅ'বিলাক সোনকালে পাব মুখত শব্দটো গণ্ডগোল লাগি গৈছে আৰু লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব দেই স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব তাৰে অনুৰোধে ভিডিঅ'টো মুঠতে বনাই দিছোঁ অ'কে এইপিনে এজনী কোন এজনী মই কৈ দিয়া আকৌ এজনী কোন এজনী
আমি বৰ্তমান সোণোৱাল কছাৰী সভা পালোহি। আজি সভাখনত মানুহ কমকৈ আছে মানে আৰম্ভ হৈছেহে, সেইটো কাৰণে এতিয়া কম হৈ আছে, লাহেকৈ হ'ব আৰু। সকলোৱে হালধীয়া গামোচা লৈছে, দেখিছেনে? সোণোৱাল কছাৰীৰ মানুহবিলাকে মানে আমি হালধীয়া গামোচা ল'ব লাগে, মানে আমাৰ হালধীয়া গামোচা সেউজীয়া পাৰি। মই মোক এবাৰ নিজে দেখাই দিছোঁ, ইয়াত দেখিছে বহি আছোঁ, ওচৰত এয়া খুৰী আৰু পাছফালে এইফালে মোৰ লগত আহিছিল বুঢ়ীমা। আমি এই দলঙৰ ইয়াত ৰৈ আছোঁ, এইখন খুটুঘাটৰ দলং, এয়া দেখিছে খুটুঘাটৰ দলঙৰ তাত ৰৈ পেলাই অকণমান ভিডিঅ' কৰি দিছোঁ। এজনী বুঢ়ীমা গৈছিলে মোৰ লগত, বুঢ়ীমাক কেইবাটাও ভিডিঅ'টো দেখাইছোঁ আপোনালোকক। বুঢ়ীমাৰ লগত প্ৰায় থকা হয়, ওচৰে হয় যে, সেইটো কাৰণে দেখি আছে। কছাৰী মিটিঙত আপোনালোকক মানে এনেই বিশেষকৈ দেখুৱাবলগীয়া বুলি মই ভিডিঅ'ই নকৰিলোঁ, এনেই অলপীয়াকৈ প্ৰথম গৈ পেলাই মানুহ কমকৈ আছিল, তাৰে অকণমান ভিডিঅ' কৰি থলোঁ, তাৰপিছত আৰু ভিডিঅ' নকৰিলোঁ, লাজ লাগিলে, সেইটো কাৰণে এতিয়া আহি দিলোঁ এইফালে ডিব্ৰুগড় আৰু এইফালে চৰাইদেউ। ইপাৰত আমি চৰাইদেউ আৰু এইফালে ডিব্ৰুগড়, মানে এই খুটুঘাটৰ দলংখন ইপাৰ সিপাৰ। সোণোৱাল কছাৰী মিটিঙৰ পৰা আহি বেটীৰ লগত বহাটলৈ গ'লোঁ মানে আমি দুজনীয়ে কিবা কিবি কাপোৰ অকণমান কিনিব আছিলে বেটীৰ কাৰণে আৰু মোৰ নিজে বিকিবৰ কাৰণে। কাপোৰকেইটা লৈ এয়া বেটীৰ লগত গৈছিলোঁ। তাৰপিছতে নবৌৰ কাৰণে ইয়াত ৰাস্তাত ৰৈ আছোঁ, নবৌহঁতে খৰধৰকৈ ঘৰলৈ আহিছে, গধূলি হৈছে কাৰণে। ময়ো গধূলি হ'লেও বাটতে গৰম কাপোৰ দুটামান বিক্ৰী কৰি থৈ আহিলোঁ। আৰু আপোনালোকক দেখাই দিছোঁ মই যে মিঠৈ বনাইছিলোঁ বুলি কৈছোঁ, মিঠৈ গুড় পিঠা আৰু ঘি লৈছিলোঁ লগত, আৰু জালুকৰ গুড়াৰ লগত ইলাচি দিয়া আছিল। ইমানখিনি ওলালে, বগা বগা দেখিছে যে, তাত মই শুকান পিঠাগুড়ি ছিটিয়াই দিছোঁ, কাৰণ শুকান পিঠাগুড়ি ছিটিয়াই দিলে বহুত দিনলৈ ভাল হৈ থাকে, সেইটো কাৰণে।